रायजोफोर आसाम विधानसभा बिसायख'थिया फैगौ एप्रिल दानाव जागोन होननानै खौरां बिजोंनिफ्राय मोनथि मोननाय जादों। दा फैगौ एप्रिल दानाव जानो गोनां जिहेतु एमएलए बिसायख'थि बे एमएलए बिसायख'थियाव बिटिसिनि बायजोआव थानाय राङापारा समस्ति, दिगाजुलि समस्ति आरो बरसला समस्ति बे मोनथाम समस्तिनि रायजो राजाफोरा बिपिएफ दोलोनिफ्राय बिजाथि हास्थायदों। बिटिसिनि बायजोआव थानाय बे मोनथाम समस्तियाव थारैनो बिपिएफ दोलोआ बिजाथि होमारोब्ला देरहानाया 100% रोखा। दा फैगौ विधानसभा बिसायख'थियाव बिटिसिनि बायजोआव थानाय बे मोनथाम समस्तियाव बिपिएफ दोलोआ बिजाथि होमारगोन ना होमारा बेखौ जोङो फैबाय थानाय समावसो मोनथिनानै मोनसिगोन। रायजोफोर नाथाय साननो गोनां बाथ्राया बेसोदि मैयानि सानाव बिटिसिनि चिफ मानावगिरि हाग्रामा महिलारि बिथाङा खौरां बिजोङाव बुंदों बिटिसिनि बायजोआव बिजाथि होआ होननानै। स' रायजोफोर नायनानै लालाय। बिनि अनगायैबो मानावगिरि हाग्रामा महिलारि बिथाङा खौरां बिजोङाव गोबां बाथ्रा बुंदों। ইউপিপিএল অবস্থা নাই জিরো। ইউপিপিএল বহুত নেতা কর্মী আমার দলত যোগদান করব যোগাযোগ করে আছে। আমি কিন্তু করা নাই, ইচ্ছা নাই। ইহঁতক ললে আমার আকো বদনাম হৈ যাব। আমার আজি বিপিএফ দলৰ প্ৰথম পৰ্যায়ত আমি পিএমবি হিচাপে আলোচনা কৰিছো। পিএমবি শেষ হোৱাৰ পিছত আকৌ আমি চেন্ট্ৰেল ৱৰ্কিং কমিটি CWC মিটিং আমি কৰিলোঁ। ইয়াত আমাৰ বিশেষ কৰি বেলেগ নহয়, বহুত দিনৰ পিছত যেহেতু আমি এই CWC বা পিএমবি মিটিংটো আমি কৰিব পাৰিছোঁ। তো যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে, 10 ফেব্ৰুৱাৰীটো আমি বিপিএফ দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে। আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম। তাৰমানে যেহেতু আমাৰ কথা দিয়া আছে 5টা গেৰেণ্টিৰ কথা, সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব। সেইটো আমি আজি দলত আমি ফাইনেল কৰিলোঁ। সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব। আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব। আৰু যেহেতু 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এনেকুৱা এক্সাম আৰম্ভ হ'ব বুলি আমি গম পাওঁ। তো সেইকাৰণে আমি আমাৰ দলৰ কৰ্মীসকলক আমি জনাইছোঁ যে সেইবিলাক এক্টিভিটিটো য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে, অলপ ছাইডত কৰিব লাগিব। ছাইডত মানে স্কুল কলেজৰ ওচৰত সেইটো কৰিব নালাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায় এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে। তো 10 ফেব্ৰুৱাৰীত আৰু আমি 18 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু কিছুমানে এক্সামৰ কাৰণে আহিব নোৱাৰিব, যিসকলে এক্সাম নাই ইহঁতৰ কাৰণে আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছে এনেকুৱা। আৰু 10 ফেব্ৰুৱাৰী সেইখিনি 4টামান এক্টিভিটি ৰাখি পেলাই অবজাৰ্ভ কৰে। এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা নাই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দলৰ হৈ পেলাই আজি ধন্যবাদ যাচিছোঁ যে বিটিচি অঞ্চলৰ যিটো এছাৰৰ যিটো সমস্যা হৈ আছে সেই বিষয়টো লৈ পেলাই বিটিচি অঞ্চলত এই এক্টিভিটিটো নকৰিব বুলি যিটো সিদ্ধান্ত দিছে ইয়াৰ কাৰণে আমি দলৰ হৈ পেলাই ধন্যবাদ দিছোঁ। মানে বিটিচিত এছাৰত নাম কথা নাযাব, কথা নাযাব যাব এইটো বিষয় লৈ অহা নাই, এইটো কথা নহয়। এই এক্টিভিটিটোই নকৰিব, ইয়াৰ খাটা নাখাটা ইয়াৰ প্ৰশ্ন অহা নাই। এই এক্টিভিটিটো নহ'ব বিটিচি অঞ্চল বাছ। মুখ্যমন্ত্ৰী গ্ৰীণ চিগনেল দিছে, সিগনেল দিছে না নাই আপোনালোকক মই কিয় ক'ম। কিন্তু প্ৰমোদ বৰাই এটা কথা কৈছে, ইয়াৰ দায়িত্বত আপুনি নাই, এছাৰৰ দায়িত্বত আপুনি নাই, আপোনাৰ কোনো শক্তি নাই ইয়াত।
কোন তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক বেলেগ এইবিলাক সুধি লাভ নাই মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা মই পাঁচখন জিলাৰ ডিচিসকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এইসকলক মাতি পেলাই মই কথা পাতিছোঁ ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত কঠি কৰাকে কাম কৰিব নোৱাৰে আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই যিহেতু মই একো আজি নকম নিখিলে বেলেগ কিবা সোধক না ভাল শক্তিশালী বৈঠক আজি চলি আছে ইহঁতৰ দলে অৱস্থা নাই ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি প্ৰমোদ বৰগুনা আজি সভাপতি হিচাপে দলৰ অৱস্থাই নাই ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয় আপোনাৰ বিপিএফৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি কৈছে প্ৰমোদ কি পৰিয়াল মোৰ কি পৰিয়াল পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনাৰ পত্নী হয়তো এতিয়াৰ এটা কিবা এইবিলাক প্ৰমোদ বড়ো নাকি মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয় মোৰ মাইকীটো এনেকুৱা নহয় আপুনি ক'লে ইপিপিএলৰ কোনো অস্তিত্ব নাই বুলি ক'লে কিন্তু বিপিএফৰ দুৱাৰ খোলা আছে নে প্ৰমোদ বড়োৰ কাৰণে আপোনালোকৰ কিহৰ দৰ্জা আমাৰ তাত দৰ্জা নাই চব বন্ধ আহিলেও নোসোমাব নোৱাৰে আমাৰ শক্তি চাব বিচাৰিছে আৰু আমাৰ শক্তি আৰু চাব বিচাৰিছে আপুনি এবাৰ ৰণনীতি কি হ'ব ছাৰ কি ৰণনীতি আমি চৰকাৰ বনাম এইটোৱে আমাৰ ৰণনীতি